মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই নিভাৰাণী চৌধুৰী, পাণ্ডু আদৰ্শ হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী। মই আজি সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আনিছোঁ এটা নতুন পাঠ। সেইটো হ'ল সমাজ বিজ্ঞানৰ পাঠ। পাঠটো হ'ল পৰিকল্পনা, বাজেট আৰু উন্নয়ন। এতিয়া আমি যিকোনো কাম কৰিবলৈ মানে ভালদৰে কৰিবলৈ আমাক কি লাগে, এটা পৰিকল্পনা লাগে। আৰু সেই কামটো সম্পন্ন কৰিবলৈ আমাক বাজেট লাগে, মানে টকা পইচা লাগে। আৰু তেতিয়াহে উন্নয়ন সম্ভৱ হ'ব। বাজেট আৰু উন্নয়ন বুলি ক'বলৈ যাওঁতে চৰকাৰী কাম কাজৰ পৰিকল্পনা, বাজেট আৰু উন্নয়নৰ কথা বুজাবলৈ যোৱা হৈছে। এতিয়া সেইখিনি বুজাবলৈ তোমালোকৰ এই পাঠটোত প্ৰথমতে এটা কাহিনী দিছে। কাহিনীটো হ'ল অৰুণিমা আৰু তেওঁৰ পৰিয়ালৰ কাহিনী। এতিয়া অৰুণিমাই মঙলদৈ চহৰত থাকে, অৰুণিমা আৰু তেওঁৰ পৰিয়ালটো। আৰু তেওঁৰ স্বামী চাকৰি সূত্ৰে গুৱাহাটীত থাকে। আৰু অৰুণিমাৰ পুতেকৰ জন্মদিন আছিল। গতিকে জন্মদিনটো কেনেকৈ পালন কৰিব তাৰ বাবে সকলোৰে মন্তব্য জানি লৈ অৰুণিমাই কি কৰিছিল, এটা পৰিকল্পনা প্ৰস্তুত কৰিছিল যে সেই দুদিন বন্ধ পাইছিল। দেওবাৰ আৰু পাছদিনা সোমবাৰটো বন্ধৰ দিন আছিল। গতিকে তেওঁলোকে এদিন গাঁৱত যাবলৈ বিচাৰিছিলে, গাঁৱৰ ঘৰলৈ। তাৰপাছত তেওঁলোকে ছায়েন্স মিউজিয়াম চাবলৈ বিচাৰিছিলে। সেইখিনি কৰিবলৈ যাওঁতে কিমান পইচাৰ দৰকাৰ হ'ব সেইটোকে কোৱা হয় বাজেট। কিমান পইচাৰ দৰকাৰ হ'ব, কি বস্তু সংগ্ৰহ কৰিব লাগিব, যে গাড়ী এখন ভাড়া কৰিব লাগিব, গাড়ীৰ বাবদ কিমান পইচা লাগিব, গাঁৱৰ ঘৰলৈ যাতে লগত কি বস্তু নিব লাগিব, কেইটা বজাত যাব, কি কৰিব, ইত্যাদি এই গোটেইখিনি কথা অৰুণিমাই কি কৰিছিলে, পৰিকল্পনা কৰি লৈছিলে। আৰু যিকোনো কামতে আমি পৰিকল্পনা কৰি ল'লেহে আমি কি কৰিব পাৰোঁ, কামটো ভালদৰে সম্পন্ন কৰিব পাৰোঁ, নহয় জানো? সৰু কামেই হওক বা ডাঙৰ কামেই হওক, আমি সুস্থ মগজুৰে আমি এটা পৰিকল্পনা প্ৰস্তুত কৰি লোৱা উচিত। আৰু তাৰ বাবে আমি বাজেট, যিকোনো কামতে যদি তাত টকা পইচাৰ খৰচৰ কথা আহি পৰে, সেইটোত আমি সেই গোটেই টকা পইচা কিমান খৰচ হ'ব, কি হ'ব, এই কথাখিনিকে কি বুলি কোৱা হয়, বাজেট বুলি কোৱা হয়। গতিকে বাজেটটো আমি প্ৰস্তুত কৰিবই লাগিব। আৰু সেইমতে কামবোৰ নিয়াৰিকৈ সম্পন্ন কৰিবলৈ কি কৰিব লাগিব, কি বস্তু লাগিব, তাৰ তালিকা লাগিব, ইত্যাদি। গতিকে অৰুণিমাই, তোমালোকে এই কাহিনীটো পাঠটোত সুন্দৰকৈ দিয়া আছে, অতি সহজে বুজিব পৰাকৈ। তোমালোকে এই কাহিনীটো পাঠটোত পঢ়িবা, তেতিয়া আৰু ভালদৰে বুজি পাবা। যা হওক, অৰুণিমা পৰিকল্পনা কৰাৰ বাবে অৰুণিমাৰ ল'ৰা মনীষাৰ জন্মদিনটো খুব ভালদৰে পালন কৰিবলৈ সক্ষম হৈছিলে। এতিয়া কথা হ'ল যে জন্মদিনটো পালন কৰিবলৈ কি মানে ভালদৰে নিয়াৰিকৈ পালন কৰিবলৈ কি কথাৰ প্ৰয়োজন হৈছিলে, আমি চাওঁ আহাচোন এবাৰ। প্ৰথমতে পৰিকল্পনা। অৰুণিমাই এটা পৰিকল্পনা প্ৰস্তুত কৰি লৈছিলে। যিকোনো কামতে আমাক পৰিকল্পনা লাগিব। তাৰ পাছৰ বস্তুটো হ'ল বাজেট। মই ক'লোৱে বাজেট মানে কি, গতিকে বাজেট এটা বনাই লৈছিলে। আৰু তাৰ পাছতে অৰুণিমাৰ হাতত ৰাহি ধন কিমান আছিলে, আগৰ জমা টকা কিমান আছিলে, সেই কথাটো চাইছিলে। তাৰ পাছতে আহিছিলে সঞ্চয়। অৰুণিমাই সেইসমূহ খৰচ কৰি পেলাই কিমান সঞ্চয় কৰে, সেইটো এটা খুব দৰকাৰী কথা। তাৰপিছতে খৰচৰ কথা আহি পৰে, তালিকাভুক্ত কৰি লোৱা কামসমূহ সম্পন্ন কৰিবলৈ কিমান খৰচ হ'ব। আৰু তাৰোপৰি মিতব্যয়ী, আমি যিকোনো কামতে খৰচ কৰিবলৈ যাওঁতে কি হ'ব লাগিব, খুব মিতব্যয়ী হ'ব লাগিব। গতিকে অৰুণিমা খুব মিতব্যয়ী মহিলা আছিলে, সেইবাবে ঘৰখন খুব ভালদৰে পৰিচালনা কৰিবলৈ পাৰিছিলে। এইটো হ'ল তোমালোকৰ পাঠটোত দিয়া থকা কাহিনীটো। এতিয়া এইটো এটা কাহিনীহে দিছে। এতিয়া আমি জানিবলগীয়া কথাটো হ'ল চৰকাৰী কামকাজসমূহ। চৰকাৰে যে বিভিন্ন ধৰণৰ কাম কাজ সম্পাদন কৰে, তাৰ বাবে কি কৰে
কেনেকৈ পৰিকল্পনা কৰে, কি বাজেট প্ৰস্তুত কৰে আৰু কেনেকৈ উন্নয়ন সম্ভৱ হয়, আমি এতিয়া এই পাঠটোৰ জৰিয়তে সেই কথাখিনিহে জানিব লাগিব। আহাচোন এতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ যে চৰকাৰী কাম কাজসমূহ পৰিকল্পনা কৰোঁতে কোনবোৰ কথাত গুৰুত্ব দি পেলাই কামবোৰ কৰে। এতিয়া প্ৰত্যেকখন চৰকাৰে দেশ আৰু দেশৰ জনসাধাৰণৰ বাবে কিছুমান কাম কৰে আৰু সেই কামসমূহৰ ভিতৰত প্ৰথম আৰু প্ৰধান গুৰুত্ব দি চৰকাৰে কৰিবলগীয়া কামসমূহে হৈছে জনকল্যাণমূলক কাম। জনকল্যাণমূলক কাম মানে মানুহৰ ভালৰ কাৰণে যিসমূহ কাম কৰে। এতিয়া ভালৰ কাৰণে বুলি ক'লে কোনবোৰ কাম তোমালোকে বুজি পাবা কোৱাচোন। এতিয়া ধৰি লোৱা আমাৰ চৰকাৰে বিদ্যালয় স্থাপন কৰি দিছে, তোমালোকক এতিয়া পঢ়া শুনা কৰিবলৈ কি কৰি দিছে, এতিয়া বিনামূলীয়া বিদ্যালয় স্থাপন কৰি দিছে, মহাবিদ্যালয় স্থাপন কৰি দিছে, নহয় জানো। গতিকে তাৰপিছত আমাক কি দিছে, স্বাস্থ্য সেৱাৰ বাবে হস্পিটেল স্থাপন কৰি দিছে, নহয় জানো। এতিয়া আমি অহা যোৱা কৰিবলৈ পৰিবহণ ব্যৱস্থাৰ কাৰণে কি দিছে, আমাক ৰাস্তা নিৰ্মাণ কৰি দিছে। গতিকে এইবিলাককে কোৱা হয় জনকল্যাণমূলক কাম। গতিকে চৰকাৰ এখনৰ যিকোনো কামৰ ভিতৰত প্ৰথমতে স্থান পাবলগীয়া কামটোৱেই হ'ল জনকল্যাণমূলক কাম। বুজি পাইছা নহয় জনকল্যাণমূলক কাম কি। এতিয়া জনকল্যাণমূলক কামসমূহ কৰিবৰ বাবে যেনেদৰে তোমালোকে সেই কাহিনীটোত পালা যে কামসমূহ সম্পন্ন কৰিবলৈ আমাক কি লাগে, টকা পইচা লাগিব, নহয় জানো। টকা পইচাকে কি বুলি কোৱা হয়, অৰ্থ বুলি কোৱা হয়। গতিকে কিমান অৰ্থ খৰচ হ'ব, সেই অৰ্থ ক'ৰ পৰা আহিব, চৰকাৰে সেই কথাবোৰ চিন্তা কৰি ল'ব লাগিব। গতিকে যিহেতু অৰ্থৰ কথা আহি পৰে, সেইকাৰণে চৰকাৰৰ পৰিকল্পনাবিলাকক কি বুলি কোৱা হয়, অৰ্থনৈতিক পৰিকল্পনা। বুজি পাইছা নহয়। তাৰ পাছতে চৰকাৰে কি কৰিব লাগিব, সেই কামসমূহ সম্পন্ন কৰিবলৈ বাজেট প্ৰস্তুত কৰিব লাগিব যে টকাখিনি ক'ৰ পৰা আহিব, কিমান মূলতঃ কিমান খৰচ হ'ব, সেই নিৰ্দিষ্ট এটা কাম এটা সম্পন্ন কৰিবলৈ কিমান টকা পইচাৰ প্ৰয়োজন হ'ব, সেই বাজেটটো চৰকাৰে কি কৰে, প্ৰস্তুত কৰি লয়। এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পাছতে জানিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল পঞ্চবাৰ্ষিক পৰিকল্পনা। এতিয়া আমাৰ দেশত কি আছে, পঞ্চবাৰ্ষিক পৰিকল্পনা, যিটো 1951 চনৰ পৰা আৰম্ভ হৈছিলে। পঞ্চবাৰ্ষিক পৰিকল্পনা মানে হ'ল 5 বছৰৰ বাবে ভাৰত চৰকাৰে কি কৰে, এটা পৰিকল্পনা প্ৰস্তুত কৰি লয়। সেই নিৰ্দিষ্ট 5 বছৰটোত চৰকাৰে কোনবোৰ কথাত গুৰুত্ব দিব, কি কাম সম্পাদনা কৰিব ইত্যাদি খুব ধুনীয়াকৈ এটা পৰিকল্পনা প্ৰস্তুত কৰি লয় আৰু সেইটো আৰম্ভ হৈছে 1951 চনৰ পৰা। গতিকে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে এইটো হৈ আহি আছে আৰু এতিয়াও চলি আছে। তাৰ পাছতে এতিয়া পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনতে কি থাকে, বাৰ্ষিক পৰিকল্পনা। সেই 5 বছৰৰ পৰিকল্পনা প্ৰস্তুত কৰি ল'লেও চৰকাৰে কি কৰে, প্ৰতি বছৰতে আৰু কি কাম কৰিব তাৰ এটা পৰিকল্পনা প্ৰস্তুত কৰি লয়। আৰু এই যিবোৰ পৰিকল্পনা কৰি ল'লে, পঞ্চবাৰ্ষিক পৰিকল্পনা, বাৰ্ষিক পৰিকল্পনা, এই পৰিকল্পনাবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ এখন আমাৰ দেশত কি আছে, নীতি আয়োগ আছে আৰু প্ৰধানমন্ত্ৰী হ'ল সেই নীতি আয়োগৰ অধ্যক্ষ। ঠিক আছে। গতিকে চৰকাৰে এই পৰিকল্পনা কৰি লোৱা কাম কাজসমূহ ৰূপায়ণৰ বাবে চৰকাৰৰ কিহৰ প্ৰয়োজন হ'ব, অৰ্থ বা বিত্তৰ প্ৰয়োজন হ'ব, নহয় জানো, বা টকা পইচাৰ প্ৰয়োজন হ'ব, নহয় জানো। আৰু সেই টকা পইচা চৰকাৰে ক'ৰ পৰা পায় জানানে, তাৰ প্ৰধান 3টা খণ্ড আছে আৰু সেইকেইটা হ'ল কৃষি, উদ্যোগ আৰু সেৱা খণ্ড। এতিয়া কৃষি বুলি ক'লে তোমালোকে বুজি পাইছা, আমাৰ যিবোৰ কৃষি, বিভিন্ন ধৰণৰ কৃষি কৰা হয়, তাৰ পৰা আমি চৰকাৰে এটা উপাৰ্জন কৰে। চৰকাৰৰ বিভিন্ন ধৰণৰ উদ্যোগ আছে, যেনে ধৰি লোৱা অইল ৰিফাইনাৰী, তৈলখণ্ড ইত্যাদি বিভিন্ন ধৰণৰ উদ্যোগ চৰকাৰৰ আছে, তাৰ পৰা উপাৰ্জন হয়। আৰু তাৰ পাছতো সেৱা মানে হ'ল, এতিয়া ধৰি লোৱা চৰকাৰে আমাক কি দিছে, ৰাস্তা বনাই দিছে, তাৰ পৰা চৰকাৰে আমাৰ পৰা
ৰোড টেক্স লয় বা কৰ লয় নহয় জানো, তাৰ পৰা এটা চৰকাৰৰ উপাৰ্জন হ'ল। পৰিবহণ ব্যৱস্থা যিবোৰ ধৰা ৰেলৱে, এতিয়া আমি যিবোৰ ট্ৰেইনেৰে অহা যোৱা কৰি মানুহে তাৰ বাবে পইচা দিব লাগে, সেইবোৰ চৰকাৰৰ উপাৰ্জন নহয় জানো। তাৰপিছত ইলেক্ট্ৰিচিটি বা বিজুলীকৰণ, তাৰ পৰা চৰকাৰৰ কি হয় মানে উপাৰ্জন হয়। তাৰপাছতে টুৰিজিমৰ পৰা চৰকাৰৰ কি হয় উপাৰ্জন হয়। গতিকে এইবোৰ হৈছে সেৱা খণ্ডৰ কিছুমান উদাহৰণ। মই তোমালোকে বুজিবৰ কাৰণে এইকেইটা কৈ দিছোঁ। গতিকে চৰকাৰে পৰিকল্পনাৰ কাম কাজসমূহ বাস্তৱত ৰূপায়ণ কৰিবলৈ এই তিনিটা খণ্ডৰ পৰা কি কৰে টকা বা অৰ্থৰ উপাৰ্জন কৰে। তাৰোপৰি চৰকাৰী উপাৰ্জনৰ আন কিছুমান উৎসও থাকে, আৰু সেই উৎসসমূহ হ'ল কি আয়কৰ, বিক্ৰী কৰ আৰু আবকাৰী কৰ। আয়কৰ মানে এতিয়া দেশৰ জনসাধাৰণে বিভিন্ন পথেৰে, ধৰি লোৱা কিছুমানে ব্যৱসায়ো কৰিব পাৰে, কিছুমানে চাকৰি কৰিব পাৰে, যেনেকৈ হওক উপাৰ্জন কৰাৰ ফলত কি দিব লাগে, কৰ দিব লাগে, চৰকাৰক কৰ দিব লাগে। গতিকে সেই কৰটো কৰসমূহ চৰকাৰৰ উপাৰ্জন। তদুপৰি বিক্ৰী কৰ, যে কোম্পানীসমূহে যে বস্তু বিক্ৰী কৰে তাৰ বাবে জনসাধাৰণৰ পৰা কৰ লয়, আৰু সেই কৰটো যায় চৰকাৰী ৰাজকোষত জমা হয়। তাৰপাছত আবকাৰী কৰ। গতিকে এই কৰসমূহৰ জৰিয়তেও কি কৰে চৰকাৰে উপাৰ্জন। শেষত তোমালোকে জানিবলগীয়া কথাটো হৈছে, এইদৰে বিভিন্ন শিতানৰ পৰা উপাৰ্জন কৰা আয় বা টকা চৰকাৰী পৰিকল্পনাত যিবোৰ কাম কাজ, সেই কাম কাজৰ বাবে খৰচ কৰি বা ব্যয় কৰি চৰকাৰৰ যিখিনি ৰাহি হয়, সেই ৰাহিখিনিয়ে হ'ল চৰকাৰৰ সঞ্চয়। আৰু এই সঞ্চয় চৰকাৰৰ যিমানে বাঢ়িব সিমানে কি হ'ব, এখন দেশৰ উন্নয়ন বাঢ়ি যাব। কিয়নো সেই ৰাহি হোৱা বা সঞ্চিত টকাৰে চৰকাৰে কি কৰিব পাৰে, আৰু বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম চৰকাৰে হাতত ল'ব পাৰে। গতিকে এইখিনিয়ে তোমালোকৰ পাঠটোৰ বিষয়বস্তু। তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়িবা, পঢ়ি পেলাই মই কোৱা কথাখিনি বুজিবলৈ যত্ন কৰিলোঁ। পাঠটো তোমালোকে বুজি পালা। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।